प्लस बदलो जीवन का स्वाद सहयोग কৰিছে ये येलो डायमंड रिंग्स के साथ चिपकू टॉयज फ्री टेस्ट भी बढ़िया चिपकू टॉयज भी কিনো একেটা কথাকে সুধি আছা সুধিবা লাগিবই হাসা খাত তুই ছোৱালীটো কেতিয়াৰ পৰা চিনি পা আৰু ছোৱালীটোৰ নাম কি আৰে নাজানো এইখিনিতে ক'ৰবাত ঘৰ হ'বলা ডিউটিত চাগে কেতিয়াবা অহা যোৱা কৰোঁতে দেখিছো আৰু ইমান মিছা কথা ক'ব পাৰা তুই আগৰ পৰা তাইক চিনি নাপালে ইমান কথা সুধিব পাৰা 10 বাৰ ক'ব লাগে নেকি চিনি নাপাওঁ বুলি এইবিলাক কথাতে মাথাটো মাৰি আছা তোমাৰ কাৰণে আজি মই বিউটি বাগৰ লাজ পালো মোৰ নাক দুটা কটা গ'ল সেইবিলাক চিন্তা কৰিছা কিহৰ কাৰণে তোৰ বিউটিৰ আগত নাক কাটা গ'ল কি হ'ল লুটুকা কি হ'ল কি কৈ আছিলি না কি পাতি আছিলি তহঁত দুটা কি মোৰ আগত নাক কটা গ'ল সুস্মিতা কি হৈছে একো হোৱা নাই ঘৈণীয়ে কি ক'লে কি নাক কটা কথা ক'লে বিউটি বা মই আপোনাক আগতেও কৈছো এইবিলাক ঘৈণীয়া ছয়নীয়া শব্দ মোৰ আগত নক'ব মই বেয়া পাওঁ কথাটো কচোন কি নাকৰ কথা কৈ গ'ল ঘৈণীয়েৰে বিদ্যা আজি মই ডিউটি নকওঁ চাকৰি গ'লেই যাওক চব ভালে মানে অশান্তি মোৰ ঘৰত গৈ শুয়ে থাকিম কিয় ধৰা পৰিছতো চাপাত একো নাছে বুলি কৈছে বিশ্বাস অকমান নকৰিছে ক'ব ফাঁচিলা চাহ বনাই দিছে কি আছে তাকে বনাই আছে ভালকে বনাইছনে নাই ফাৰ্ষ্ট ক্লাছ জোৱাই তোমাৰ মেটাৰটো বাদ দি মোৰ মেটাৰটোত গুৰুত্ব দিয়া আপোনাৰ ভনীয়েকৰ অকৰামীৰ কাৰণে আজি পেটৰ মেটাৰটো কি হৈছে খবৰ লৈছে চব তোমাৰ জহতে হৈছে মই কি কৰিলো হৌ আজি লঘোনে থাকিব লাগিব গতিকে তুমি মেটাৰটো চলিউশ্যন কৰা কি মেটাৰ মেচিন এটা ঘৰত তুমি আনি দিয়া নানো অশান্তি হ'ব ঘৰত নহ'লে ভাতৰ মুখ আৰু কেতিয়াও নেদেখিম নাচাওঁ তেতিয়া আকৌ খাবলৈ নাপায় মৰিম সোমালীয়া দুৰ্ভিক্ষ হয় অতবিলাক মানুহ মৰিছে আমি দুটাও লগতে যাম মোহনে ইয়াত টি পাৰ্টি এটা দি দিবা চাহ হ'ল নে নাই ফাৰ্ষ্ট ক্লাছ মই চাহ ঘপককে মই নাযাব প্ৰথমতে চাহ খাই লওক সেইকাৰণে বিপদত তোৰ ওচৰলৈ আহোঁ মই আছো চাহ খোৱা এসোপা কেনেকে বনালি ফাৰ্ষ্ট ক্লাছ দেখোন সেইদিন আছে কাৰণে নিমখ এমুঠি দি দিছো তিতা লাগিছে যে জালুক দি বনাইছো জালুক কেতিয়াৰ পৰা তিতা হয় এই জালুক নাছে কাৰণে পাঁচফোৰণ দি দিছো তেল মাৰি নিদিলি কিয় ঘুটনি মাৰি নিদিলি কিয় তাতকে ফেনাইল দি বনাব লাগিছিল গাখীৰ চাহ বুলি খালোহেঁতেন বিহৰো কাম কৰিলেহেঁতেন নাই জানো মাৰ্কেটত নতুন আহিছিল কিয় ভিতৰতো চব বন্ধ হৈ গ'ল লাইট চাইট নুমাই গ'ল চব আন্ধা আন্ধা হৈ গ'ল চাহ দীঘলকে উশাহ লচোন দীঘলকে উশাহ ল আপুনি আছেনে গ'ল চাহ আছো আছো এডাল কি জেগা সোমাইছে দিনতে ৰাতি হৈ গ'ল চাহ আহিল আৰু এই সব মানে দেখিবলৈ মন নোযোৱা হৈছে মোৰ কেখন খোলা আছে কেলেনো মৰি আছে বজাই পেলাই এই সবৰ পৰা মানে কাম এটা কৰা শান্তি নাই আপুনি ধৰিছে নেকি নাই ধৰা ভোক লাগিছে নেকি নাই লগা দেই পিয়া লাগিছে কিনো কামুৰি আছা নাই লগা চা 10টা বাজবাৰ হ'ল মই কি কৰিব লাগে এতিয়া মিলাই মেলি কিবা এটা আনো কি কৰা মিলাই মেলি এইটো এমাহমান হ'ল খোৱাই নাই খাব মন গৈছে ফাগুন মাহ আছে কথা ক'বলৈ আহিছে এতিয়া তোমাক এইটোৱে ফাগুন মাহ দূৰ কৰিব চুপ মাৰি বহি থাকে এইখিনিতে টেংজেং নাখায় হে কোনোবাই শাসন কৰিছে চাগে মই গম নাপাওঁ যেন বুলি ভাবিছে মাষ্টাৰ প্লেন দাদা দাদা আহক আহক দেৰি হ'ল কিয় তেটো ফালি আছে দাদাক মাতিছো কিয় ভাত খাবলে কিহৰ ভাত কিহৰ ভাত উষ্ণা চাউল কোনে ৰান্ধিলে তুমি মেচিন আহিল ভোকত মৰি গৈছো মনে সেইবোৰ কথা মোক শুনাই লাভ নাই ডিচিছন ইজ ডিচিছন মেচিন নহালৈকে ইয়াত ভাত বন্ধ
ভণ্টি কি হ'ল নহ'ব নেকি কি ভাত বন্ধ কেতিয়ালৈকে বন্ধ অনিৰ্দিষ্ট কাললৈকে বন্ধ মোৰ পেটটো এই জোৱাইৰক দেখাগে মণি কি দেখুৱাব লাগে মণি যোৱাই তুমি মোক শেষ কৰি দিলা মই কি কৰিলো হে মোৰ পেটটোলৈ চোৱাচোন চেম কণ্ডিশ্যন দাদা মোৰতো চাওক যি অকণ ফুলি আছে বতাহে ফুলাই ৰাখিছে এনেকুৱাকৈ শুই থাকিব লাগিব আৰু নোখোৱানীবিলাকৈ চা অকণমান সিফালে যোৱাচোন অকণমান গ'লে হ'ব সিফালে যোৱাচোন আই মণি হ'ব আহা এই আন্দোলন তাৰমানে চূড়ান্ত পৰ্যায় আও হৰে আও ৰাম ওপৰত পৰিছিলে লাগে নে বা কি ধেমালি কৰি আছে এয়া চাহ খাওকচোন নেখাওঁ মজা একাপ খাওকচোন তোক কোনে চাহ আনিব দিছিলে কোনে চাহ আনিব দিছাচোন দা আপোনাক কোনে খাবলৈ দিছে খুৱাকচোন খুৱাক একদম ধুনীয়া পুদাই মোৰ যোৱা খোৱা নেখাওঁ যাওঁ কমল শুই আছ নে টোপনি গৈ আছ শুই আছো মানে টোপনি নগৈছ এই কি প্ৰশ্ন সুধি থাকে চাহ খা এই মোৰ মুখেই ধোৱা নাই হৈছে চাহ নাখাওঁ যা এই খাব পাৰিছ মই মুখ ধুইহে বনাইছো খা এই ৰাতিপুৱা কোনে চাহ আনিব দিছো তো কথা কবলৈ আহিছে যেতিয়া মই চাহ নিদিছো মোৰ দোকানত গৈ মোৰ জিম্বেগী বৰবাদ কৰিবলৈ আহিছে এতিয়া চাহ খোৱাকে তোৰ মই জিম্বেগী বৰবাদ কৰি আছো কোনে বৰবাদ কৰিছো কেকেচা যা কেকেচাৰক চাহ দিগেল কেকেচাক মাতি দে গোটেইখিনি চাহ কেকেচা অকলে খাব যা লাগিছে কেকেচাৰক ঘৰত দিয়ে গেল ঘৰত সঁচা সঁচা মণি কাপটো চোৱা মণি দিয়াচোন নিদিওঁ বুলি কোৱা নাই জানো বা তেনেকে ক'লা ন তুমি ভাত বন্ধ কাৰ্যসূচীয়ে ঘোষণা কৰিছিলা চাহ বন্ধটো আকৌ কেনেকে আৰু কি কি বন্ধ কৰো চাই থাকক আৰু কি বন্ধ কৰিব মণি সেইটো বন্ধ নকৰিবা যোৱাই এই গোটেইখিনি তোমাৰ কাৰণে হৈছে টেকেলি ভঙা দেখিছে নহয় টপা মূৰত এইবাৰ কাপ ভাঙিম উচিত কথাত বন্ধুৰ বেজাৰ গৰম ভাতত মেকুৰীৰ বেজাৰ তুমি মেচিনটো আনি দিলে হয় কি আপোনাৰ মুঠতো দি আনি নিদিয়া কিয় এই তোমাৰ নিজৰ মথৌটো দিয়া নাহে তোমাৰ নিজৰ ৱাইফ নিজৰ ৰেছপনচিবিলিটি থাকিব লাগে বেলেঞ্চ কৰা আমি পতা নাই কাৰণে কেকেচা কেকেচা চাহ নিছো হাতকে ওলাই পিটিককে মাৰি যাওক সি কেকেচা কি হ'ল ইমানকে কেহেলি আছ যে কি হ'ল এই মাতিছে কলটো আহিছে আপেলটো কোন আপেল আপোনাৰ কথা কৈছে কেকেচাক মাতি দিয়কচোন বাপেৰক কেলে লাগে তই মানে চাহ আনিছ হা কেকেচাই পিটিব মই যে আৰু পিটিম বা মানে দুইফালে পিটন খাব তিনি জলিকা যে জালটো অকণ বেছি কি হ'ল কাকলি ওলাই একদম আজি ঠেং কাটিম মনে মনে চাহৰ চাপ্লাই মেচিনটো নিকিনোতে তই প্ৰচাৰত নামিব লাগে কিয় বাচ্চা দাদা তোমাক জেগাত দিছেও মনে কলি যা একদম থাপ্পুচকে উঠিব ৰ'বচোন ৰ'ব
এইকেইটা মেচিনটোতো কিনি নিদিয়ে কিয়? আজিলৈকেতো বৌয়ে আপোনাক একো এটা বিচৰা নাই, প্ৰথম কিবা এটা বিচাৰিছে, দি নিদিয়েনো কিয়? নিদিওঁ অ', মই আজে বাজে কামত পইচা খৰচ নকৰোঁ। সতি সন্তান নথকা মানুহ মেচিনটোকে লৈ সময় পাছ কৰিম বুলি ভাবিছো, সেইটোও আনি নিদিয়ে। মই চাহ বহুত মাৰ খোৱাৰ পিছতহে মই সোমাব পাৰিছো। এতিয়া যে মোৰ হাতত মাৰ খাবি। মই এতিয়া কোনফালে মই চাহ এটা চিলাই মেচিনে যিনা হাৰামকে দিছে অ'। দুটা ৰাস্তা কিন্তু আছে। কি আপুনি পিচিটো কিনি দিয়ক, নিকিনো। তেতিয়াহ'লে ভোজটো দি দিয়ক। কি ভোজ? দি ভোজ বৌ ইমান সাধাৰণ কথাটোৰ কাৰণে ঘৰ এৰি থৈ যায় নেকি বাৰু কওকচোন? জামেই, তুমি চাই থাকাচোন। সেই যা যদি সোনকালে যা, তেতিয়া দোকানৰ পৰা চাউল কেইটামান আনি ৰান্ধি খাব পাৰিম। বা শুনিলা তাৰ কথা? ভনীয়েকজনী ঘৰ এৰি যাবলৈ ওলাইছো, সেইটো হলে দুখ নাই, ভাতৰ খক লাগিছে। আপুনি ৰ'বচোন, মই কেইকেইটাক বুজাম, হ'লতো। তই বুজৰ বৰুৱা ওলাব নালাগে। মেচিন নিকিনো ফাইনেল, পইচা গছন নালাগে। আপুনি সেই পইচা কথাকে ভাবক, ঘৈণীজনী যে সন্মানটো গৈছে সেইটো হলে দুখ নাই। এই মেচিনটো কিনিলে তোৰ কি সন্মান বাচিব? চোৱাচোন বাইলু, সেই মহিলা সমিতিৰ সেই চেণ্ট্ৰেল কমিটিত মই মেচিনটো কিনিম বুলি কৈছো। এতিয়া যদি মই মেচিনটো নিকিনো তেতিয়াহ'লে মোৰ সন্মান নাযাবনে? মেচিনটো নিকিনোতেনো তই প্ৰচাৰত নামিব লাগে কিয়? বাচ্চা দাদা তোমাক একে জেগাত দিছেও মনে কলিজা। একদম থাপ্পুচকে উঠিব। ৰ'বচোন ৰ'ব এইকেইটা মেচিনটোতো কিনি নিদিয়ে কিয়? আজিলৈকেতো বৌয়ে আপোনাক একো এটা বিচৰা নাই, প্ৰথম কিবা এটা বিচাৰিছে, দি নিদিয়েনো কিয়? নিদিওঁ অ', মই আজে বাজে কামত পইচা খৰচ নকৰোঁ। সতি সন্তান নথকা মানুহ মেচিনটোকে লৈ সময় পাছ কৰিম বুলি ভাবিছো, সেইটোও আনি নিদিয়ে। এইকেইটা চাওকচোন। হ'ব দিয়া, এনেকেনো কিয় কৈছা? বাইদেউ যাওক, টেম্পু এখন লৈ আনক। কিয়? মেচিন আনিবলৈ যাওঁ আকৌ। সঁচাই? কিন্তু ঠিকেইটা আছে, বেগেটা টেম্পু এখন লৈ আহক। সেইটো বৌ আহক আৰু এতিয়া মেচিন আহিবই দেখোন। অকণমান ৰোৱা। ব'ল, তুমি চইচ কৰাচোন, মই গৈ আছো। সেইবোৰ কৰিয়ে থৈছো, আনিবহে লাগে। ব'ল, তোমাক দেখোন কাৰ্ড দিয়ে থৈছো। এইটো আহক বেগেতে। হ'ব যা, তুমি মাতি দিবা, আমি গোটেই কেইটা গৈ দাঙি আনিম। যাওঁতে এনেকে সোমাই ধুনীয়াকে দোকানখনত সোমাই যাম হা। কিয়? মাংসটো লৈ যাম। কিহৰ কাৰণে? মেচিন যে কিনিছো খানা, মাৰ ফটা কেওৰাটো। মাংস অকণ খাম আজি চা। এখেতক কাটি টপা ছাগলী। মেচিন ক'ত? এইটো 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 কি মেচিন? চিলাই মেচিন। এইটো মেচিনৰ কাৰণে ঘৰত ইমান যুদ্ধ। হে প্ৰভু, চা এই এপোৱা বস্তুটো নিবলৈ মই এতিয়া এখন টেম্পু লৈ আহিছো। ঠিকে আছে চা, মেচিনটোৰ কথা চিন্তা কৰিছে, মানুহকেইটাৰ কথা চিন্তা কৰ। মানুহে মেচিনে এক টেম্পু হৈ গৈছেও। এই ভাঙিব, আহি থাক, আহক বেগেতে। দেখিলা, এইকণ বস্তু আনিবলৈ তোমাৰ টেম্পুত মই 300 টকা ভৰিব লগা হৈছে। মেচিনৰ চাইজ মানুহৰ চাইজ একেই। আহিলো যেতিয়া উঠি লগে, যা যা। ভালকে পৰিলে ভাগিব, আহক আহক জলদি। জয় বিশ্বকৰ্মা বাবা কি জয়। আজিৰ পৰা ভাত আৰম্ভ কি জয় বিশ্বকৰ্মা মাই কি। বিশ্বকৰ্মা মতা আজি মাংস খাম কি জয়। মাংস খাম কি জয়। টপা ছাগলী খাম কি জয়। হয় ছাৰ, সকলোৰে ভালেই ছাৰ। হয়, বিউটি বাইলুং আৰু সুস্মিতা সেন। কিয় সুধিলে ছাৰ? চাহ ৰচোন পটকে মোৰ টুপিটো পিন্ধি লওঁ ভালকে।
আমি লিপষ্টিক লগাই আছো হ'ব আৰু সেইসোপা কিমাননো ঘঁহি থাকা এই তুমি টিভিয়ে পিন্ধিবা আইনা নাচোৱাকেও পিন্ধিব পাৰিবা পিন্ধো এই তুমি জানিবা সেইসোপাকে ঘঁহি থাকা চাহতৰ হোৱা আৰে আমাক লগাবাৰ কিয় নিদিয়া তুমি এনেকে কৈছে যেন তাই একেবাৰে আইনাখন ঘৰৰ পৰাহে লৈ আনিছে তে তুমি লৈ আনিছা এই তই পাতক তেলা তেলি কিয় কৰ তেলা তেলি ছাৰ কওক শুনিবলৈ মন গৈছে কিন্তু মোৰ কবলৈ মন যোৱা নাই তোমালোকৰ এইবোৰ দেখি মোৰ কবলৈ মন যোৱা নাই গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ ফালন নেকি কি নহয় দুয়োগৰাকী যে ষ্টেণ্ডিং ফালন নেকি কি কৰিলেনো ঐ তই আছোন ইয়াৰ পৰা কিয় যাবলৈ কৈছো যা হ'ব মই বাহিৰতে বহুত কাপোৰ ফাটি আছে অ' এইটো চাওক এইডাল কেনি ফাটি আছে চাওক এইফালে দিয়ে আপোনাৰ মূৰটো সোমাইছে এইটো বহুতখিনি ফালি আছে ন চিলাব লাগিছে আৰু শুনকচোন হাতটো ইমান টান হৈছে মোক অকণ ঢিলা কৰি দিবচোন হ'ব দে আৰু এইটো চিলা দেখিছে বুটাম চুটাম একোৱে নাই বুটা মেচিনত নিচিলাই নহয় এইটো লগতে লওকচোন এইটো ধুনীয়াকে চিলাই দিবচোন এইটো ফুটা নাই হেই ফুটা অকণ বেছিকে মই কৰি লৈছো তই ডাঙৰ কৰি আছ কিয় এইবিলাক ফুটা ঘৰত মেচিন থাকোঁতে যদি কাপোৰে নাফাটিছে মেচিনটো কিনা কি কথা চব মানে চব চিলাবচোন হ'ব কিয় দুইজনীৰ মাজত ইমান খুটখাট লাগি থাকে কি হৈছে মোৰ গাত একো দুখ নাই ছাৰ তাৰ মানে সব দুখ আমাৰ ছাৰ শুনকচোন একো নুশুনো ভাল কথা এটাৰ কাৰণে মাতিছিলো কিন্তু এতিয়া নকওঁ ছাৰ কওক শুনিবলৈ মন গৈছে কিন্তু মোৰ কবলৈ মন যোৱা নাই তোমালোকৰ এইবোৰ দেখি মোৰ কবলৈ মন যোৱা নাই গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ছাৰ ফালন নেকি কি নহয় দুয়োগৰাকী যে ষ্টেণ্ডিং ফালন নেকি কি কৰিলেনো ঐ তই আছোন ইয়াৰ পৰা কিয় যাবলৈ কৈছো যা হ'ব মই বাহিৰতে অকণমান ৰংগে আহিছোঁ লগ পাই আছো তোক বাহিৰত কি হ'ল নাই একো নাই ছাৰ কি একো নাই এতিয়া কি কৈছিলে মই ছাৰক কওঁ নাই ঐ তই গলি নাই ছাৰ হোসেন কি বালা খবৰ আছিল অ' বাচ্চাৰা এইখিনি কাপোৰ আপুনি ৰাখকচোন মই ঘৰত যিমান ফটা কানি আছে চব লৈ আহিছো নালাগে আগতে আজি এইখিনিয়ে চিলালো আচ্ছা এয়া কাপোৰ কোনে চিলাইছে মানে ভণ্টিলেও বাদ চাম আৰু যদি ভণ্টি আহি নাপাওঁ মই নিজেই চিলাম আপুনি কাপোৰ চিলাব পাৰিছে কিয় নোৱাৰিম আচ্ছা ভণ্টি নাই ক'ত গৈছে চমানীহঁতৰ ঘৰত এই মেচিন অনাৰ খবৰটো দিব গৈছে আৰু এইবোৰ এদম কাপোৰ যে এয়া চিলাইছা বুজা নাই আমাৰ মানে আমাৰ ঘৰত যিমানখিনি ফটা কাপোৰ আছে আজি মই ধুনীয়াকৈ চিলাই দিম হয়নে আৰু লাইটৰ বিলটো কোনে দিব মই কথা কৈছে শুনা আমি যেনে পাইছে ইয়াৰ লাইট জ্বলাবলৈহে আহিছে যা যা এইটো তাই হাঁহি চোৱা সি হাঁহিলে মৰম লাগে চাই পেলাই আছো ফটো এখন উঠো ৰ ফটোখন মাৰোতে হাঁহিবি দেহা দেহা কৃষ্ণক চিন্তি বিউটি আৰু সুস্মিতাৰ লগত ছাৰে কি আলোচনা কৰি আছে মোকো বাহিৰলৈ পঠাই দিলে যে কিহৰ অসভ্যালি অসভ্যালি তই না ময়ো কৃষ্ণক চিন্তি মই কি অবদ্ৰামি কৰিলো লোকৰ কথা মনে মনে শুনি আছে যে সেইটো অবদ্ৰামি নহয় কোন লোকৰ ছাৰ মোৰ লোকৰ নহয় ছাৰটো বিৰাট ৰিলেশ্যন কমলা তই নাজানো ছাৰ আৰু মোৰ মাজত এটা মধুৰ সম্পৰ্ক আছে তেতিয়াহ'লে ইয়াৰ পৰা কিয় শুনি আছা ভিতৰত যা চিম্পুল কথা মই যাব পাৰোঁ কি যা ইয়াতে ৰৈ আছে কিয় যা কমলা তোৰ কিন্তু জোখতকৈ বহুত বেছি হৈছে কোনদিনাখন মই তোৰ চাকৰি হজম কৰিম চাই থাক কি মোৰ চাকৰি হজম কৰে অস্তাদি নুখুচি যা তোৰ ছয়জনী ছোৱালী আছিল কৰিমগঞ্জ থানাত আজিলৈ আমাকো কোনো অভাৰটেক কৰা নাই বাগলি কাক পিন মাৰি মাৰি কথা কৈছ তই তুমি কাক ফিন মাৰি কথা শুনাই আছা পাংগা নলবি আকৌ বুঢ়ী মাৰৰ লগত জেং ছোৱালী নাম আছে মোৰ